কিমান দেৰি থাকিব ৰ কিমান দেৰি থাকিব বোলো কওক পানী হৈছে না পানী আপোনাৰ কিমান হৈছে ঘৰৰ ভিতৰত পানী নে ঘৰৰ ভিতৰত ইমান কিমান যোৱা ৰাতিৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আমাৰ কাষৰে নিচেই কাষৰে যোৱা পথাৰলৈ যোৱা নলাৰ পানীৰে কেনেদৰে অঞ্চল প্লাবিত কৰিছে চাওঁ আহক। আজি জন্মৰ পৰা আজিলৈকে আমাৰ এই ৰাস্তাত পানী উঠা নাছিলে, প্ৰথমবাৰৰ বাবে পানী কমপ্লিট ঘৰ পানীৰ তলত। এটা মাত্ৰ খেতিৰ পথাৰলৈ টনা নলাৰে অহা পানীৰ এয়া তণ্ডৱ। কওক পানী হৈছে না পানী আপোনাৰ কিমান হৈছে ঘৰৰ ভিতৰত পানী নে ঘৰৰ ভিতৰত ইমান কিমান আমাৰ ইয়াত এটা জান আছে, জানটোৰ পানীৰে আজি বৰষুণৰ পালফাৰ যিহেতু ৰাস্তা অলৰেডি ছিঙি ঘৰলৈ পানী সোমাবলৈ আৰম্ভ কৰিছে। কিমান দেৰি থাকিব ৰ কিমান দেৰি থাকিব বোলো মানে গ'ল ভিতৰলৈ দেখা পাইছে বিস্তীৰ্ণ পাৰ একেবাৰে পানীৰে একাকাৰ হাহাকাৰ, পানী আৰু ৰাস্তা সমান। ৰাস্তাৰ সমপৰ্যায়ত পানী বৈ আছে। অলপ দিন আগতে এই ৰাস্তাটো আৰ্ট ফিলিং কৰিছিলে। বৰ্তমান যুগতো আৰ্ট ফিলিং কৰা কথাটো হাস্যজনক একচুৱেলি ক'বলৈ গ'লে। এইটো ৰাস্তা হ'ব লাগিছিল পিচ ব্লেক টপিং বা সাপৰিটোৱে, কিন্তু ইয়াত কৰা হ'ল আৰ্ট ফিলিং আৰু না তাৰ ওপৰত কোনো শিল দিয়া নহ'লে, সেইকাৰণে মাটিখিনি বালি মাটি উঠি গুচি গ'ল। আইতাগৰাকীক আমি সকলোৱে লাহু বাই বুলি মাতোঁ, বৰ মৰমত লাহু বাও বুলি মাতোঁ। তেওঁৰ পুত্ৰ নাতি বোৱাৰী সকলো গুৱাহাটীত, এই ঘৰটিত তেওঁ অকলশৰে আছে এতিয়া। বাৰী সম্পূৰ্ণ প্লাবিত। এতিয়া দেখিছে পদূলিমুখৰ পৰা তেওঁৰ ঘৰৰ পৰা আমাৰ ৰাস্তাতে পানী কিমান দ কিমান দ নেকি ব'লক দেখা পাইছে পানী কিমান।
এইটো কাহিনী কেতিয়াও হোৱা নাই আজিলৈকে। আপুনি ভয় কৰিছে নেকি? হা এতিয়া পুত্ৰ বোৱাৰী ক'ত? ছোৱালী আপোনাৰ ল'ৰা ক'ত? বাবাদা ক'ত? গুৱাহাটীত। খবৰ খাতি লৈছে নাই এতিয়া? লৈছে। দেখিছে ভয়ংকৰভাৱে পানী ইয়াত। মোৰ বুকুখন ধম কৰি আছে। দেখা পাইছে ঘৰৰ বাৰান্দাখন গোটেই পিছল, ঘৰৰ ভিতৰত এয়া ঘৰৰ ভিতৰত গোটেই পানী। এইফালে দিয়া গোটেই আন্ধাৰ হৈ আছে, এতিয়া তোমালোকে দেখা নাপাব, কাৰেণ্টটো নাই আজি। এইফালে পানী আপোনাৰ ওখ কাৰণে এইফালে পানী ভিতৰলৈ যোৱাগৈ নাই, গোটেই পানী। হ'ব আৰু নাযাওঁ। হ'ব দেখিছে সমস্ত ঘৰ পানীৰ মাজত। ত' পৰিস্থিতিটো লাহে লাহে ভয়ানক হৈ আহিছে, কাৰণ বৰষুণ এৰা নাই, পানী প্ৰচণ্ড গতিত বাঢ়ি আছে। আহক। এইবোৰ কৰিম বাৰু, যি কৰিব লাগে এইবোৰ ময়ে কৰিম। হা ডাঙৰ ওপৰতে ভাত চাত বনাবলৈ লাগিব। পানী একাকাৰ। এখন আমাৰ পুৰণা ঘৰ, ইয়াত এইখিনি বিভীষিকাময় পৰিস্থিতি, একদম বিভীষিকাময় পৰিস্থিতি। মানুহ পাৰ হ'ব নোৱাৰে, ৰাস্তাটো অলমষ্ট চিঙি এইকণ আছে কেইবাটো। ঘৰলৈ যোৱা ফুটব্ৰিজখন, এখন ফুটব্ৰিজখন পানীৰ তলত, গোহালি পানীৰ তলত। সমস্ত বাৰী পানীৰ তলত, নামঘৰ, মণিকূট সম্পূৰ্ণ পানীৰ তলত। এইবোৰ পানীৰ ৰাস্তাৰ একাকাৰ হৈ গৈছে, ৰাস্তা চিনচাপ নাই, চব পানীৰ তলত। এই পুলৰ প্ৰতি পানী বাগৰি আছে। এবাৰ বেছি আপোনালোক সোমাল লাগিব নাই সোমোৱা? আমাৰ সোমোৱা নাই, দীঘল সোমা। পথাৰ গোটেই বগা হৈ আছে। তহঁতৰ পানী সোমাল নাই? নাই সোমোৱা, চোতালৈকে আছে পানী। এইটো পানী এতিয়া বালি পুখুৰী চালি পুখুৰী চব পাৰ লগাই আছে চাগে। পথাৰখন দেখা পাইছে, কমপ্লিট বগা।
প্ৰত্যেকৰ পদূলিত পানী। চব দেখিছে, চব কেঁচু ৰাস্তাত। কেঁচুৰ পৰা ভৰিয়ে দিব পৰা নাই অথনি যাওঁতে। মাছ আহিছে নাই মাছ? ৰাস্তাটো এফাল ছিঙি পেলালে, ছিঙিলে ৰাস্তাৰ প্ৰতি পানী গৈ আছে। আৰু ৰাস্তাটো ছিঙাৰ কাৰণে এতিয়া মানুহখিনি অলপ সুবিধা হ'ল, নহ'লে মানুহৰ ঘৰে চৰে সোমালে পানী ইয়াত। কি হ'ল? কি হৈছে? কোনে কৈছে? ভাল পানী হৈছে কিন্তু আহিছে। তহঁতৰ পানী সোমাইছিল নি? কিমান সোমালে? বাৰাণ্ডাত নে ভিতৰত? ভিতৰত সোমালে। এতিয়া আছে নাই? এতিয়া আছে জেকি পুৰা হেৰি আছে। নে এতিয়া পানীটো ওলাল চাগে? পানীটো ওলালে মানে এই পিছফালে বান্ধত আছে, আগফালে বান্ধত আছে। ইয়াৰ পৰা গোটেই ফালটো মাৰি পঠিয়াইছে আৰু ন? চিগিলাটা গোটেই বাৰী চেচ ডাউন আছে নহয়। এই মাত্ৰ এই গছডাল গিৰিলে ৰাস্তাটো বন্ধ হৈ গ'ল। এতিয়া মোৰ যাবলৈও বাটটো নহ'ব চাগে, কাৰণ গিৰিল মানে খহাই লৈ গুচি গ'ল পানীয়ে। ছাতি বন্ধ কৰি ল'ব লাগিব। দেখা পাইছে ৰাস্তা বন্ধ কৰি গছডাল সৰি পৰিলে। তো বন্ধুসকল, আপোনালোকৰ দেশৰ কালি ৰাতিৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত এই বানপানীৰ কিছু অংশ কেনেকুৱা কৰে বুলি নুসুধোঁ, কাৰণ এইটো ভাল পাবলগীয়া কথা নহয়। এইটো বানপানী এটা দুৰ্যোগ। যি নহওক, এইটো বৰষুণ এৰিলে শুকাই যাব বুলি আশা ৰাখিছোঁ। আপোনালোকলৈ এটা অনুৰোধ, ভিডিঅ'টি চাই কমেণ্ট কৰিব, লাইক কৰিব, যদি বেয়া পাইছে ডিছলাইক কৰিব।
কাৰণ বহুতো জেগাত আমি দেখাব পৰা নাই, কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি ছাবস্ক্ৰাইব কৰা নাই। লগ পাম পুনৰ এটা নতুন ব্লগত, তেতিয়ালৈ বাই বাই।